বন্ধুসকল আজি আপোনালোকৰ এটা বিশেষ সুখবৰ আপোনালোকক দিবলৈ ওলাইছোঁ আৰু আপোনালোকে যেহেতু আপোনালোকে কিছুমানে খবৰ পাইছেই নিশ্চয় যেহেতু ইয়াতে আপোনালোকৰ যেটো খবৰ আপোনালোকক জনাম তো সবিশেষ জনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব ইয়াতে যেহেতু আপোনালোকে চাইছে ইয়াতে আপোনাৰ যেটো হেডলাইন আছে প্ৰথমে আমি হেডলাইন পঢ়ি চাওঁ ইয়াতে কি লিখা আছে ইয়াতে আপোনালোকে যেটো চাইছে ইয়াতে ইন ল্যান্ডমার্ক ডিসিশন আন্ডার দি লিডারশিপ অফ প্রাইম মিনিস্টার নরেন্দ্র মোদী MHA approved conduct of constable general duty examination for CAPFS in 13 regional language in addition to Hindi and English তো আপোনালোকে ইয়াতে যেটো চাইছে যেটো কনস্টেবল যেটো এক্সাম হৈছিল তাতে এতিয়া বৰ্তমান কি হ'ব আপোনাৰ 13টা ল্যাঙ্গুৱেজ সেই এক্সামটো দিবলৈ উপলব্ধ হ'ব মানে আপুনি যেতিয়া এক্সামটো দিব এক্সামটো এপ্লাই কৰাৰ সময়ত আপোনালোকে কি কৰিব যেটো এক্সাম মানে কোনটো ল্যাঙ্গুৱেজ আপোনালোকে কোনটো ভাষাত আপোনালোকে এক্সামটো দিব হেতু তাতে লিখা থাকিব আপোনালোকে হেতু সিলেক্ট কৰিব সেই অনুসৰি আপোনালোকে যেটো এক্সাম দিব পাৰিব ঠিক আছে আৰু সেই যেটো ল্যাঙ্গুৱেজ আছে মানে কোনবোৰ ল্যাঙ্গুৱেজ থাকিব আপোনালোকে ইয়াতে সবিশেষ চাব ইয়াতে আপোনালোকে যেহেতু আগতে অকল কি ল্যাঙ্গুৱেজ আগতে অকল আমাৰ ইংলিশ আৰু হিন্দী ল্যাঙ্গুৱেজ আছিলে কিন্তু বৰ্তমান যেহেতু আপোনালোকে প্ৰায় ইয়াতে কিমানটা আছে 13টা ল্যাঙ্গুৱেজ আপোনালোকে পাব ইয়াতে আপোনাৰ এক্সাম দিব পাৰিব 13 ৰিজনাল ল্যাঙ্গুৱেজ প্ৰথমে আপোনালোক আছে আসামিজ বেঙ্গলী গুজৰাটী মাৰাঠী মালয়ালম কানাডা তামিল তেলেগু উড়িষ্যা উড়িয়া পাঞ্জাবী মণিপুৰী মানে ইমান কেইটা আপোনালোক কি আছে ইয়াতে 13টা ল্যাঙ্গুৱেজৰ 13টা ভাষাৰ আপোনালোকে এক্সাম দিব পাৰিব আপোনালোকে অসমৰ পৰা হলে আপোনালোকে কি কৰিব যদি আপুনি অসমীয়াত এক্সাম দিব বিচাৰে তেনেহলে আপুনি অসমীয়া সিলেক্ট কৰিব এসএসসি জিডি যেতিয়া আপোনালোকে কি এপ্লাই কৰে তেতিয়া আপুনি কি কৰিব এক্সাম দিয়াৰ সময় আপুনি এপ্লাই কৰাৰ সময়ত আপুনি কি কৰিব লাগিব যদি আপুনি অসমীয়া দিব বিচাৰে আপুনি অসমীয়া সিলেক্ট কৰিব ল্যাঙ্গুৱেজ যদি বেঙ্গলীত দিব বিচাৰে তেনেহলে বেঙ্গলী সিলেক্ট কৰিব ইয়াতে সকলোবোৰ ল্যাঙ্গুৱেজ আছে আপোনালোকে কোনটো ল্যাঙ্গুৱেজ আপুনি ভালদৰে এক্সামটো দিব পাৰিব সেই ল্যাঙ্গুৱেজ আপোনাক সিলেক্ট কৰি আপুনি এপ্লাই কৰি দিব পাৰিব আৰু এপ্লাই কৰিলে আপোনাৰ সেই ল্যাঙ্গুৱেজ মতে আপোনাৰ এক্সামটো দিব পাৰিব ঠিক আছে এইটো অসমৰ কাৰণে বিশেষকৈ এই 13টা ল্যাঙ্গুৱেজ থকা যিবোৰে এই 13টা ল্যাঙ্গুৱেজ ভালদৰে জানে মানে এই সকলৰ কাৰণে এই এক্সাম মানে এতিয়া বৰ্তমান সহজ হ'ব আৰু আজিৰ এই সুখবৰটো সকলৰ কাৰণে আছিলে তো ধন্যবাদ।